নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আকৌ এটা ফ্ৰেছ ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছো। আজি মই আপোনালোকক কম কেনেকৈ আপোনালোকে সিক্ৰেটলি লুকাই যিকোনো মানুহৰ বা যিকোনো সিচুৱেশ্যনৰ আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে আৰু কোনে গমেই নাপাব যে আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। এনেকুৱা আপুনি কেনেকুৱা ধৰণৰ কাৰণত কৰিব লগা হ'ব পাৰে যে ধৰক কোনোবাই আপোনাৰ পৰা ভেটি খুজিছে বা কোনোবাই এনেকুৱা ধৰণৰ অন্যায় কাম কৰি আছে, কিন্তু আপুনি দেখাকে মোবাইলটো অন কৰিবও নোৱাৰে বা ৰেকৰ্ডিং কৰিব নোৱাৰে, কিন্তু ৰেকৰ্ডিং কৰিব গ'লে আপোনাৰ বহুত ভাল হ'ল হয়। বা ৰাস্তাত আপুনি আহি আছে, এনেকুৱা বহুত ধৰণৰ চিটুৱেশ্যন থাকে। কোনোবা ট্ৰেফিক পুলিচে কাৰোবাৰ পৰা ট্ৰাকৰ পৰা পইচা লৈছে, এনেকুৱা বিভিন্ন ধৰণৰ চিটুৱেশ্যন আহে যে আপুনি ভিডিঅ' ৰেকৰ্ডিংটো কৰিব পাৰিলে বহুত ভাল হ'ল হয়, কিন্তু দেখাকে কৰিবও নোৱাৰে। তো এনেকুৱা ক্ষেত্ৰত আজি মই যিটো আপোনালোকক ট্ৰিক্স ক'ব যাম, সেই ট্ৰিক্সটোৰ জৰিয়তে বা সেই চিষ্টেমটোৰ জৰিয়তে আপোনালোকে সিক্ৰেটলি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে। আহক সময় নষ্ট নকৰি আমি চাই লওঁ। তাৰ কাৰণে আপুনি এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটো আপুনি ডাউনলোড কৰাৰ কাৰণে গুগল প্লে ষ্টৰত যাব লাগিব। গুগল প্লে ষ্টৰত আপুনি যাই গুগল প্লে ষ্টৰত ক্লিক কৰিব। গুগল প্লে ষ্টৰত ক্লিক কৰি ইয়াতে আপুনি চাৰ্চ কৰিব স্পাই কেমেৰা এপ। স্পাই কেমেৰা এপ, সেইটো মই আগতে চাৰ্চ কৰাই আছে, সেইকাৰণে মোৰ আহিয়ে গৈছে স্পাই কেমেৰা এপ বুলি। আপুনি এনেকৈ চাৰ্চ কৰিলে প্ৰথমতে যিটো আপোনাৰ যিটো ৰিজাল্ট আহিব, স্পাই কেমেৰা OS3 ব্ৰেকেটত SCOS3 লিখা আছে, প্ৰথমৰ যিটো ৰিজাল্ট গ্ৰীণ আইকনৰ, সেইটোতে আপুনি সেই এপছটো আপুনি ইনষ্টল কৰি ল'ব লাগিব। মই সেই এপছটো অলৰেডি ইনষ্টল কৰাই আছে মোৰ তাত। আপোনাৰ খুব কম ফাইল চাইজৰ, মাত্ৰ 2.5 MB হয়। তো গতিকে এপছটো আপুনি আগতে ইনষ্টল কৰি ল'ব। যিহেতু মোৰ তাত ইনষ্টল কৰাই আছে সেইটো, গতিকে আহক মই এতিয়া এপছটো ৰান কৰোঁ। এইটো এপছ হয়, মই ইনষ্টল কৰি থৈছোঁ আগতে এপছটো। যেতিয়া এপছটো আপুনি প্ৰথমবাৰ ৰান কৰিব, তেতিয়া আপোনাক পাৰ্মিশ্যন খুজিব। আপুনি এলাউ কৰি গ'লে হ'ল, যি পাৰ্মিশ্যন খোজে গোটেইখিনি এলাউ কৰি গ'লে হ'ল। যেতিয়া এলাউ কৰিব, এইটো বাছ অ'কে কৰি দিব ইয়াতে। এতিয়া ৰেটিং কৰিব কথা নাই। এপ্লিকেশ্যনটো যেতিয়া অন কৰিব, এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ পাব। ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন আছে। আপুনি ইয়াতে কেপচাৰ নামৰ যিটো অপশ্যন আছে, কেপচাৰত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ এটা স্নেপ লোৱা যাব, এটা সুন্দৰ স্নেপ এটা লোৱা যাব মানে কেমেৰাৰে। আমাৰ মেইন কামটো হৈছে ভিডিঅ'। আপুনি যদি ভিডিঅ' ৰেকৰ্ডিং যেতিয়া ষ্টাৰ্ট কৰিব, তেতিয়া আপুনি জাষ্ট ভিডিঅ'ত ক্লিক কৰক। ভিডিঅ'টোত ক্লিক কৰিলে ষ্টাৰ্ট ভিডিঅ' ৰেকৰ্ডিং আৰম্ভ হৈ গৈছে। ভিডিঅ'টো ৰেকৰ্ডিং হোৱা আৰম্ভ হৈ গৈছে। ইয়াৰে আটাইতকৈ যিটো বেষ্ট ফিচাৰ্ছ হৈছে সেইটো হৈছে আপুনি যেতিয়া স্ক্ৰীণখন অফ কৰি দিয়ে, তেতিয়াও বেকগ্ৰাউণ্ডত ভিডিঅ' ৰেকৰ্ডিংটো হৈয়ে থাকে। এইটো স্ক্ৰীণখন মই অফ কৰি দিছোঁ, মানে এইটো নহয় যে বেকগ্ৰাউণ্ডৰ ৰেকৰ্ডিংটো ক্ল'জ হৈছে, ৰেকৰ্ডিংটো হৈয়ে আছে। মই যিয়ে কৰি আছোঁ, মোবাইলটো এতিয়া কেমেৰাটো যিফালেই মুভ কৰি আছে, ৰেকৰ্ডিং হৈ আছে। আপুনি যেতিয়া ভিডিঅ' ৰেকৰ্ডিংটো মই ফাইনেলি দেখাম, তেতিয়া আপোনালোকে গম পাব যে এইবিলাকো মই যিবিলাক কৰি আছোঁ ৰেকৰ্ডিং হৈ আছে। স্ক্ৰীণখন এতিয়া অন কৰি মই যিটো ষ্টপ যিটো দেখিছে, ষ্টপ বাটনটোত মই ক্লিক কৰি ভিডিঅ' ৰেকৰ্ডিংটো ষ্টপ কৰিম। আৰু এতিয়া এপ্লিকেশ্যনটোৰ পৰা মই এক্সিট কৰি মই গেলাৰীত গৈ চাওঁ ভিডিঅ' ৰেকৰ্ডিংটো ঠিকমতে হৈছে নে হোৱা নাই। এতিয়া চাওক, ভিডিঅ'টো চাই লওক আপুনি, ভিডিঅ' ৰেকৰ্ডিংটো হৈছে নে হোৱা নাই চাওক। এইবিলাক যেতিয়া স্ক্ৰীণখন মই অফ কৰি দিছিলোঁ, তেতিয়া এইবিলাক ৰেকৰ্ডিং হৈয়ে আছে। আপুনি ভিডিঅ'টো চালে গম পাব। মই কেমেৰাটো মুভ কৰি যে দিছিলোঁ, মোৰ এই শ্বুটিং এৰেঞ্জমেণ্টখিনি আপুনি দেখা পাইছে। তো ৰেকৰ্ডিংটো হৈয়ে আছে। তো এনেকৈ আপুনি স্ক্ৰীণখন অফ কৰাৰ পিছতো সিক্ৰেটলি ভিডিঅ' ৰেকৰ্ডিং কৰি থাকিব পাৰে। গতিকে এপছটোৰ সহায়ত আপুনি এনেকুৱা ধৰণে যিকোনো চিটুৱেশ্যন বা যিকোনো মানুহৰ সিক্ৰেট ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো আপুনি ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব।